হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। ঘৰতে সহজতে কম সময়তে বনাব পাৰি এটা কচুৰি ৰেচিপি আপোনালোকক শিকাওঁ বুলি ভাবিছোঁ। বলক আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। এই সামগ্ৰীটোৰ বাবে কি লাগে চাওঁ আহক। 4টামান পিঁয়াজ কাটি লৈছোঁ, গোটা জিৰা লৈছোঁ, হালধি, নিমখ, জিৰা গুড়ি লৈছোঁ, 4টামান জলকীয়া কাটি লৈছোঁ, লগতে আদা নহৰু কাটি লৈছোঁ। এই মুগৰ দালি 2 মিনিট সময় জিকিব দিছোঁ। তাৰপিছত মিক্সিত পিচি দিম। এইখিনি বটিব লৈছোঁ। বেছিকৈ ঘূৰাব নালাগে, অকণমান ঘূৰাই দিলে হ'ব। কচুৰি বনাবলৈ মই 1.5 কাপ ময়দা লৈছোঁ। আপোনালোকে মোতকৈও বেছিকৈ ময়দা ল'ব পাৰে। ইয়াৰ কাৰণে মই অকণমান বেকিং পাউডাৰ লৈছোঁ, তেতিয়া বস্তুটো ফুলি উঠিব। এতিয়া 4 চামুচমান ৰিফাইন তেল লৈছোঁ। ফাৰ্ষ্ট এইখিনি মিক্স কৰি লওঁ। ভালদৰে মিক্স হৈ যোৱাৰ পিছত ময়দাখিনি মুঠি ল'ম। অকণমান নিমখ লওঁ। এতিয়া ময়দাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই পানীৰে মুঠি ল'ম। এতিয়া ভালদৰে মুঠি লৈছোঁ। ময়দাখিনি অকণমান সময়ৰ বাবে ঢাকোন দি ৰাখিম, যাতে ময়দাখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া ঢাকি থৈছোঁ। কেৰাহীটো এতিয়া গৰম হৈ গৈছে। এতিয়া অকণমান তেল দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া আদা নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া গোটা জিৰাখিনি দিছোঁ অকণমান। এতিয়া পিঁয়াজ দিছোঁ। ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই দিছোঁ। এতিয়া হালধি দিছোঁ। ভালদৰে লৰাই দিছোঁ। এতিয়া জিৰা গুড়ি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভজা গৈছে। এতিয়া বটি থোৱা দালিখিনি দি দিছোঁ, মুগৰ দালিখিনি। এতিয়া এইখিনি হৈ গৈছে। অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। এতিয়া এইখিনি হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি থৈছোঁ। এতিয়া ময়দাখিনি ভালকৈ মিক্স হৈ গৈছে। এতিয়া মই অকণমান মঠি লৈছোঁ।
মই ময়দাখিনিৰ 5টামান সৰু সৰু লাৰু কৰি লৈছোঁ। মই এতিয়া ইয়াৰে ওপৰত অকণমান ময়দা ছটিয়াই দিছোঁ। এইখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া এইখিনি আমি তেলত ভাজিম। ইয়াৰ কাৰণে আমি তেল গৰম হ'ব দিছোঁ। এইখিনি মই ল' ফ্লেমত গৰম হ'ব দিছোঁ। বেছিকৈ গৰম হ'ব নালাগে, নহ'লেবা কচুৰিটোৰ ভিতৰৰ ফালে নিসিজিব আৰু কচুৰিটো জ্বলি যাব। এতিয়া আমি কচুৰিটো দি দিছোঁ। 2টা কচুৰি দিছোঁ, নহ'লেবা বেছিকৈ দিলে লৰাত অসুবিধা হ'ব। যে তেলখিনি আপোনালোকে দেখিছেনে, এই তেলখিনি বুৰবুৰণি উঠিছে, তেতিয়া আপোনালোকে গম পাব তেলখিনি গৰম হৈ গৈছে। এইখিনি মাজে মাজে লৰাই দিব, নহ'লে বা জ্বলি যাব। দেখিছেনে কচুৰিকেইটা ফুলিব আৰম্ভ কৰিছে। দেখিছেনে কচুৰিকেইটা লাহে লাহে ৰঙা হ'বলৈ ধৰিছে। এইকেইটা হৈ গৈছে। এতিয়া আমি এইকেইটা কাঢ়ি লওঁ। এতিয়া বাকীকেইটাও দি দিছোঁ। দেখিছেনে লাহে লাহে ৰঙা হ'বলৈ ধৰিছে। কচুৰিকেইটা আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি থ'ম আৰু কচুৰিকেইটা নমাই থ'ম। আমাৰ কচুৰি ৰেডি হৈ গ'ল। আমাৰ কচুৰি ৰেচিপি ৰেডি হৈ গ'ল। অতি সহজ, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু আগলৈ মই ভিডিঅ' দি যাই থাকিম। আজিলৈ বাই।